নমস্কাৰ সকলোকে আটাইলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল। এতিয়া যাব ওলাইছোঁ মেজি ঘৰত ৰাইজৰ লগত একেলগে। আৰু তাৰ আগতে মই আজি বিহু বুলিনো কি যোগাৰ কৰিছোঁ সেয়া আপোনালোকক দেখাই দিওঁ, আহকচোন চাওঁ। বিহুৰ যোগাৰ কৰিছোঁ। সেয়া বৰা পিঠা বনাইছোঁ, নাৰিকলৰ, তিলৰ আৰু ক্ষীৰৰ বনাইছোঁ। আৰু সেয়া তেল পিঠা, নাৰিকলৰ লাড়ু, মুড়িৰ লাড়ু, চিৰাৰ লাড়ু, তিলৰ লাড়ু আৰু সেয়া দৈ চিৰা যোগাৰ কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আহক এতিয়া আমি মেজি ঘৰত যাওঁ। এয়া আলুৰ দম বনাই আছোঁ মই। আলুৰ দম বনোৱাটো দেউতা থকাৰ পৰাই এইটো মাঘৰ 1 তাৰিখ সকলোৱে মিলি আলুৰ দম খাওঁ ঘৰতে। আৰু সেয়ে আজিও মানে ময়ে বনাই আছোঁ আলুৰ দমটো। আৰু এতিয়া সকলোৱে লগ হৈ খাম তাৰমানে। আজি গাঁৱৰ ঘৰত আহিছোঁ। গাঁৱৰ ঘৰৰ পৰা এতিয়া অকণমান ফুৰিব ওলাই আহিছোঁ। আৰু সন্ধিয়া হয়তো গুচি যাম ভাত পানী খাই। গোটেইকেইটা ঘৰৰ মাৰ লগতে ভাইটিহঁতৰ লগত একেলগে এসাঁজ খাই পেলাই সন্ধিয়া গুচি যাম। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু প্লিজ পুনৰবাৰ কৈছোঁ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।